सिथिलायाव जुबक संघनि बानजायनायजों खुंनाय सार्वजनिक श्री श्री गणेश फुजानि मण्डप बेखेवदों। दुलाराय हादोर नाङैनो दिनै श्री श्री गणेश चतुर्थी एबा गणेश फुजा फालिदों। बेबायदिनो क'क्राझार जिल्लानि फकिरग्राम थाना सिंनि सिथिलायावबो सिथिला जुब संघनि बानजायनायाव सार्वजनिक श्री श्री गणेश फुजा बानजायदों। मेहेरगोनां हाबाफारिनि गेजेरजों सिथिलायाव दिनैनिफ्राय जागायनाय सार्वजनिक श्री श्री गणेश फुजानि फुजा मण्डपखौ श्रीरामपुर बिटिसि बियाबनि एमसिएलए सजल कुमार सिंहआ बेखेवनानै होयो। যুৱ সংঘৰ পূজাত মই লাষ্ট টাইমো আহিছিলোঁ। লাষ্ট 2 বছৰৰ পৰা মোৰ যুৱক ভাইসকলে যে গণেশ পূজাটো খুব ভালদৰে ধুমধামকৈ উদযাপন কৰে। চিতলাত 2টা পূজা হয় আৰু এটা তাত কালি আহিম। তো আহি পেলাই মোক ইনগ্ৰেশ্যন কৰাৰ কাৰণে যি দায়িত্ব দিছে তাৰ কাৰণে মই মোৰ যুৱক ভাইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ যে আজি মই যদিও শ্ৰীৰামপুৰৰ এজন MCLA, কিন্তু মোক ৰাইজে য'ত জেগাত মাতে মই চেষ্টা কৰোঁ চব জেগাত যাবলৈ যাওঁ আৰু গণেশ বাবাৰ ওচৰত মানে প্ৰে কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত, যাতে এই গণেশ চতুৰ্দশীত যি আমাৰ পূজা হয়, মানে এইটো আগত আছিল মহাৰাষ্ট্ৰত যে গণপতি পাপা মৰিয়া, কিন্তু এতিয়া আমাৰ এইটো গোটেই ভাৰতবৰ্ষত এইটো চল হৈ গ'ল। কিন্তু আমাৰ চব জেগাত গোটেই অসমত অতি ধুমধামেৰে পূজাটো পালন কৰা হয়। আৰু মই ভাবোঁ যে এই পূজাটো উদযাপন কৰা লগে লগে আমাৰ অঞ্চলত যে গণপতি বাপাৰ যি আশীৰ্বাদ তাত আমি চবেই সুখেৰে শান্তিৰে থাকিব পাৰিম আৰু আছোঁ। আৰু বিশেষকৈ মই ক'ব খোজোঁ যে আগন্তুক দিনত যেহেতু আমাৰ BTC ইলেকশ্যন আছে, আপোনালোকৰ এইটো চিতলা মানে ফকিৰগ্ৰাম সমষ্টিৰ অন্তৰ্গত আপোনালোকে চাই যে উন্নয়ন কৰিব লাগে। আমাৰ চবে মিলা প্ৰীতিৰে আমি জাগাও আগুৱাই লৈ যাব লাগিব, লগে লগে ৰাইজেও চবে আগুৱাই যাব লাগে। এইখিনি মোৰ কথা থাকিব, বক্তব্য থাকিব। আমাৰ চিঠিলা যি যুৱ সংঘৰ উদ্যোগত যি গণেশ পূজাৰ আয়োজন কৰিছে প্ৰতি বছৰৰ দৰে, গতিকে আমি প্ৰথমতে মই এই চিঠিলা অঞ্চলৰ পৰা নাইবা আমাৰ এই যুৱ সংঘৰ পৰা গোটেই অসম থকা ভাৰতবাসীক এই গণেশ পূজাৰ প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ যে আমাৰ এই এখন চিঠিলা পিছপৰা অঞ্চলত আজি আমাৰ ফকিৰাগাঁও শ্ৰীৰামপুৰৰ MCLA সজল সিংহ মহাশয় আমাৰ ইয়াত আহি উপস্থিত হৈছেহি, হৈ পেলাই আমাৰ ইয়াত পূজা মণ্ডপৰ দ্বাৰ মুকলি কৰি আমাৰ লগত কথা পাতি পেলাই ইয়াত অংশগ্ৰহণ কৰি সি এতিয়া ইয়াৰ পৰা বিদায় লৈছে। তেখেতৰ বহুতো কাম আছে বুলি আমি এইটোৱে ক'ম যে আমাৰ এই অঞ্চলত যে গণেশ পূজাৰ আয়োজন কৰিছে, এইটো আগতে আমাৰ এই গণেশ পূজা ইয়াত হোৱা নাছিল। আজিকালি আমাৰ বিভিন্ন ঠাইত এই গণেশ পূজাৰ আয়োজন কৰিছে। এই গণেশৰ পূজাৰ বা গণেশ বাবাৰ আশীৰ্বাদ ল'বলৈ বিভিন্ন ঠাইৰ পৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহ ইয়াত আহি আছে আৰু আহিব। আমাৰ পূজা ইয়াতে 4 দিনলৈকে চলিব। গতিকে সকলোকে আমি এই পূজাত অংশগ্ৰহণ কৰিবলৈ আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ। 50 का डेली लेके जाता है पर गाड़ी 50 का, एक ठो 100 का लगता है सेशन वाला यहाँ 100 का भी है 50 का भी है ना।